ৰাতিপুৱা উঠিছোঁ পুৰা কাম চাম কৰা হৈ গ'ল এতিয়া পূজা চূজা কৰিলোঁ কাম চাম কৰি পেলাই তো আজি মোৰ এটা খাস ভিডিঅ' আপোনালোকক মানে দেখাম ভিডিঅ'টো বেমাৰো হৈছে চকু একদম দেখাই আছে কিন্তু মই কৈ দিছিলোঁ গাইজ কি আজি মানে আমাৰ আজি এনিভাৰ্চাৰী আছে সেইটো কাৰণে মই হেৰি কৰিছোঁ দেখাম চাই থাকোঁ পোনপ্ৰথমে মই মন্দিৰৰ চাকি বন্তি জ্বলালোঁ তাৰপিছতে আমাৰ ভণ্টিয়ে ৰেডি কৰি আছে বনাব লাগিব সেইটো কাৰণে ৰেডিটো আগত কৰি লওঁ আনফালে আৰু ইহঁতে বেলুন চেলুন বঢ়িয়াকৈ ৰেডি কৰি দিনে সজাই দিছে ৰুমটো আবেলি হ'লে হোৱাৰ পিছতে মানুহবোৰ এটা দুটাকৈ আহি আছে সেইটো কাৰণে মানে কেকটো কাটি ল'ম বুলি ভাবিছোঁ মানুহ অহাৰ পিছতো বিজি হ'ব লাগিব সেইটো কাৰণে কেকটো প্ৰথমতে কাটি লওঁ এইদৰে খোৱা মেলা হৈ গ'ল এয়া বাইদেৱে মোক কেক খুৱাই দিওঁতে কৈছে অলপ শকত হবি বহুত ক্ষীণ আছে ধেমালি কৰিছে আৰু আমাৰ ঘৰতো খোৱা লোৱা হৈ গ'ল আমাৰ খানা অকণমান বেছিকৈ ৰৈ গৈছিলে সেইটো কাৰণে ভাবিলোঁ দৰিদ্ৰ মানুহখিনিক খুৱাই দিওঁ বুলি চ' মই ভিডিঅ'টো মানে এই ভিডিঅ' বনাবৰ কাৰণে মই দিব অহা নাই এইটো আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰো কেতিয়াবা কাজ কৰ্ম পাতিলে বহুত মানে বস্তু ৰৈ গ'লে আপোনালোকে এইদৰে আহি কিনে দৰিদ্ৰক খুৱাব পাৰে মই সেইটো হিচাপতে মানে ভিডিঅ'টো দি আছোঁ আপোনালোকৰ ওচৰত সেইটো কাৰণে আমি গাড়ীখনত বঢ়িয়াকৈ ভাইটিক ক'লোঁ ভাইটি ব'লা গাড়ীখনত ওলাই লোৱা আমি দৰিদ্ৰখিনিক মানে পেলাই দিয়াতকৈ দৰিদ্ৰ মানুহখিনিক খুৱাই দিওঁ আপোনালোকেও গম পাব নহয় কেনেকৈ থাকে চাওকচোন এইদৰে আমি গিটিখনতে ভৰাই কিনে লৈ আনিছিলোঁ এই দেখিছেনে আপোনালোকে ৰাতি 12টাৰ পিছতে এনেকৈ আহিছিলোঁ অহাৰ পিছতে এনেকৈ মাটিতে শুই থাকে কি ক'ব মানুহৰ জীৱন আৰু ন এইদৰে আমাৰ আৰু এয়া পোলাও মাংস দালি ভাজি এনেকৈ বনাই কিনে আনিছিলোঁ সিহঁতেতো আৰু দালি চালি নাখায় ন সেইটো কাৰণে মাংসৰে দি দিলোঁ অকণমান আমাৰ চুনুমুনি দুটাক সিহঁতেও খাব সিহঁতে গম পাইছে খানা পাব সেইটো কাৰণে ওচৰত আহি গৈছে ইয়াৰ দৰে দেখিছেনে এনেকৈ মানুহ মানে এক জেগাতে বহুতখিনি নাই মানে অলপ দূৰত মানে মানুহখিনি আছিলে সেইদৰে মানে দি আহিলে সৰু বাচ্ছাটো কিমান এতিয়া পঢ়িব লাগে সেই অৱস্থাত এনেকৈ আছে এই দাদাটোৱে ইমান দৌৰি আহিছে চাওকচোন খাবৰ কাৰণে ইমান বেয়া লগা মানে কথা আৰু কি কৰিব আৰু ইয়াৰ বাইদেউজনীও সেই 12টা এটা লোকে এনেকৈ জাগি আছে কোনোবাই খানা দিব আমি খাম সেইটো বুলি ভাবি কিনে চাওক না মানে আমাৰো খানাটো বেছি মানে নাছিলে অলপ আছিলে আমি এনেই 20টা মানুহক খুৱাব পাৰিছোঁ চ' আজি ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ লগ পাম এটা ভিডিঅ'ত আজিলৈ বাই